নমস্কাৰ, মই মানসজ্যোতি বৰুৱা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খবৰ.com। সম্প্ৰতি মই যোৰহাটত আছোঁ, যোৰহাট জিলা বিজেপিৰ কাৰ্যালয়ত আছোঁ আৰু অহাকালিলৈ যোৰহাটৰ মেলেং-মেটেলি পথাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন বিশাল জনসভা সম্বোধন কৰিব। তাৰ সমান্তৰালকৈ অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, অসমীয়া জাতিৰ স্বাভিমান লাচিত বৰফুকনৰ এটা সুউচ্চ প্ৰতিমূৰ্তিও তেওঁ উন্মোচন কৰিব। তাৰ কাৰণে সমগ্ৰ যোৰহাটখন আজি উখল-মাখল পৰিৱেশ হৈ পৰিছে। সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টীৰ উৎসাহ উদ্দীপনা যথেষ্ট পৰিমাণে দেখা গৈছে, কাৰণ কালিৰ এই সভাখনো আচলতে আনুষ্ঠানিকভাৱে অসমত প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী ৰণদংকা। আৰু এই গোটেই কথাখিনি পাতিবৰ কাৰণে মোৰ সৈতে এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিকৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আছে। কলিতা ডাঙৰীয়া, প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাক। প্ৰথমে আপোনাক সুধিছোঁ, কালিলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ যি অনুষ্ঠান, কি ধৰণৰ অনুষ্ঠান থাকিব আৰু কেনেকুৱা ধৰণৰ আপোনালোকে অনুষ্ঠানটোৰ পৰা আশা কৰিছে? প্ৰথমেই মই মানস বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খবৰ.comক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি যোৰহাটৰ জিলা কাৰ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ বৰ সুন্দৰ পৰিৱেশ। কাৰ্যকৰ্তাৰ মনত দুগুণ উৎসাহ উদ্দীপনাৰে কাম কৰি আছে। আজি সন্ধিয়াৰ ভাগত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যেই আমাৰ যি কাজিৰঙা আছে, বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত, এই অভয়াৰণ্যত তেখেতে উপস্থিত হৈছে। অহাকাইলৈ মেলেং-মেটেঙি যি পথাৰ আছে তাত তেখেতে জনতাক সম্বোধন কৰিব। তাৰ আগতে তেখেতে অসমীয়া জাতিৰ স্বাভিমান, শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰজনাক শ্ৰদ্ধা কৰাৰ নিমিত্তে চৰকাৰখনে যিদৰে বীৰ লাচিতৰ এটা প্ৰতিমূৰ্তি পাই 125 ফুট দৈৰ্ঘ্যৰ ওখৰ অৰ্থাৎ প্ৰতিমূৰ্তি সজাইছে, তাক আনুষ্ঠানিক উদ্বোধন কৰিব মাননীয় দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, য'ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব। আৰু অহাকাইলৈ যোৰহাটবাসীৰ কাৰণে এটা সুখবৰ, এই যোৰহাটৰ পৰা দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজ্যখনৰ কেইবাটাও উন্নয়নমূলক আঁচনি লোকাৰ্পণ কৰিব, শিলান্যাস কৰিব। যিদৰে তিনিচুকীয়া মেডিকেল কলেজৰ কালি আধাৰশিলা স্থাপন হ'ব, ঠিক তেনেকুৱা কেইবাটাও কাৰ্যক্ৰম আছে। হয়তো অসমৰ কাৰণে ইতিহাস ৰচনা হ'ব আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হয়তো এসপ্তাহ পিছতে লোকসভা নিৰ্বাচন ঘোষণা হ'ব পাৰে। ঠিক তাৰ আগতেই দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যোৰহাটত উপস্থিত হৈ আমাক যিদৰে উৎসাহিত কৰিছে, অসমৰ জনগণক যিদৰে উৎসাহিত কৰিছে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বাইদেউক উৎসাহিত কৰিছে। নিশ্চিতভাৱে মোদীজীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত তেখেত অধিষ্ঠিত হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ মিত্ৰগোষ্ঠীৰ এখন চৰকাৰ হ'ব আৰু আমাৰ যি টাৰ্গেট সমগ্ৰ দেশতে 370 ভাৰতীয় জনতা পাৰ্টী এইবেলি অকলে দখল কৰিবলৈ সক্ষম হ'ব। লগতে আমাৰ যি মিত্ৰগোষ্ঠী আছোঁ, আমি 400তকৈ অধিক আসন পাবলৈ সক্ষম হ'ম। আমাৰ এইবেলি টাৰ্গেট আছে। এই নিৰ্বাচন এক ঐতিহাসিক নিৰ্বাচন হ'ব। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী, আমাৰ যিসকল মনোনীত প্ৰাৰ্থী আছে, তেওঁলোকে বিশাল ভোটত আৰু আমি মেক্সিমাম এইবাৰ আসন দখল কৰিবলৈ সক্ষম হ'ম। মই ইয়াতে আছোঁ, আমাৰ শ্ৰদ্ধাৰ সাংসদ তপন গগৈ ডাঙৰীয়া, এইবেলিও তেখেতে যোৰহাটৰ প্ৰাৰ্থিত্ব পাইছে। আমাৰ দলে তেওঁক মনোনীত কৰিছে এজ আৱাৰ পাৰ্টি কেণ্ডিডেট। মই তেখেতক শুভেচ্ছা জনাইছোঁ আৰু তেখেত আৰু আমি ইয়াত বহি ৰণকৌশল তৈয়াৰ কৰি আছোঁ। তেখেতৰ যি পাৰ্লিমেণ্টাৰী সমষ্টিৰ যি নিৰ্বাচন প্ৰবন্ধন কমিটি থাকে বা যিখিনি আগন্তুক দিন কৰিবলগীয়া আছে, গোটেইখিনি কথা তেখেতে মোৰ লগত বিতংভাৱে চৰ্চা কৰি আছে আৰু তেখেতৰ লগত হাজাৰ হাজাৰ কাৰ্যকৰ্তাই উৎসাহ উদ্দীপনাৰে কাম কৰি আছে। তপন গগৈ ডাঙৰীয়া এইবেলি যোৰহাটৰ পৰা যোৱাবাৰ য'তকৈ ডাবল মাৰ্জিনত বিজয়ী হ'ব, এইটো কোনো দ্বিমত নাই। আৰু নিশ্চিতভাৱে তপন গগৈ ডাঙৰীয়াই এক বলিষ্ঠ যি তেওঁৰ কণ্ঠ বা বলিষ্ঠভাৱে এই সমষ্টিক আগবঢ়াই লৈ গৈছে আৰু মোদীজীৰ যি আমি প্ৰধানমন্ত্ৰী বনাবলৈ গৈ আছোঁ তৃতীয়বাৰৰ কাৰণে, তাত তেখেতৰ কণ্ট্ৰিবিউশ্যনটো থাকিব। আৰু লগতে আৰু এইটো কৈছোঁ, আমাৰ নিকটৱৰ্তী ইয়াৰ লগতে লাগি আছে কাজিৰঙা। প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টী কাজিৰঙা লোকসভা সমষ্টি দখল কৰিবলৈ আগবাঢ়ি আছে এইবেলি কামাখ্যা প্ৰসাদ ডাঙৰীয়াৰ নেতৃত্বত। ঠিক তেনে অন্যহাতে ইয়াৰ লগতে লাগি আছে আমাৰ ডিব্ৰুগড়, অতি গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টি। এইবেলি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমাৰ কেন্দ্ৰীয় মন্ত্ৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰাষ্ট্ৰীয় নেতৃত্বই। তেখেতো বৃহৎ মাৰ্জিনত সেই সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। ইয়াৰ লগতে আমাৰ ব্ৰহ্মপুত্ৰৰ সিপাৰৰ লগত সংযোগ হৈ আছে লখিমপুৰ সংসদীয় সমষ্টি। লখিমপুৰ সংসদীয় সমষ্টিৰ দ্বিতীয়বাৰৰ কাৰণে প্ৰধান বৰুৱা ডাঙৰীয়াই প্ৰাৰ্থিত্ব পাইছে। তেওঁ বিশাল ভোটত বিজয়ী হ'ব। অৰ্থাৎ লখিমপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা এই চাৰিখনত অহাকালি যি সভা, এই সভাই সম্পূৰ্ণভাৱে প্ৰভাৱ পেলাব।
মই তপন কুমাৰ গগৈ ডাঙৰীয়াৰ সৈতেও কথা পাতিম। তাৰ আগতে মই আপোনাক আকৌ সুধিছোঁ, ইতিমধ্যে আপোনালোকে যিখন প্ৰথম তালিকা তাতেই আমাৰ অসমৰ আটাইকেইটা সমষ্টিৰ আপোনালোকে প্ৰাৰ্থী দিলে, কিন্তু আমি দেখিছোঁ যে বিৰোধী নেতৃত্বত যি বিৰোধী ঐক্যই কিন্তু এতিয়ালৈকে প্ৰাৰ্থীয়ে ঘোষণা কৰিব পৰা নাই। গতিকে প্ৰতিদ্বন্দ্বিতা কাৰ লগত কৰিব আপোনালোকে? এইটো ঐক্য মই ভাবোঁ কোনো ধৰণৰ ঐক্য নহয়। ঐক্য থাকিলে তেওঁলোকে আমাতকৈ এডভান্স ওলাই দিব পাৰিলে হয়। এইটো অনৈক্যহে আছিলে, কাৰণ এইটো কোনো ধৰণৰ এলায়েন্সটো এটা মানে মাংগলিক এলায়েন্স নহয়। তেওঁলোক এলায়েন্সটো এইকাৰণে কৰিছে কেনেকৈ ভাৰতীয় জনতা পাৰ্টি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক্ষমতাৰ পৰা আঁতৰ কৰিব পাৰে। কিন্তু মই এটা কথা ক'বলৈ গৈছোঁ আপোনালোকক যে ভাৰতীয় জনতা পাৰ্টীক হৈছে সেৱাই সংগঠন, জনতা জনাৰ্দন বুলি কৈছে। নৰৰূপী নাৰায়ণক যদি কোনোবাই সেৱা কৰিছে সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টী। নৰৰূপী নাৰায়ণ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে আৰু নিশ্চিতভাৱে তাৰ জ্বলন্ত আৰু জীৱন্ত উদাহৰণ অহা লোকসভা নিৰ্বাচন দেখাই দিব। যোৱা 2014 যিদৰে সন্মানৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে মত পোষণ কৰিছে বা ভোটদান কৰিছিলে, উন্নচিত কৰিছে, ঠিক তেনেদৰে 24-ৰ এই যি নিৰ্বাচন, এই নিৰ্বাচনটো কৰিব। আৰু মোদীজীৰ নেতৃত্বত যিদৰে আজি দেশ আগবাঢ়ি গৈছে, আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত যিদৰে আজি অসমখন আগবাঢ়ি গৈছে, দেখিছোঁ যে বিকাশৰ যাত্ৰা চলি আছে আৰু অহাকালিও বিকাশ যাত্ৰা ইয়াত। তো তেনেস্থলত বিৰোধীৰ কথা হ'ল কেইটামান দল লগ লাগিছে, হয়তো কাৰোবাৰ বিষয়ববীয়াই নাই, কাৰোবাৰ একোজন সাংসদ নাই, বিধায়ক নাই, পঞ্চায়ত সভাপতি এজনো নাই। তেনেকুৱা দলবিলাক লগ লাগি 16 বুলি কয়, 23 বুলি কয়, 12 বুলি কয়, মই একচুৱেলি সংখ্যাটো মই নাজানো তেওঁলোক কেইজন আছে, আৰু সকলোৱেও নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিছে। এইটো এলায়েন্স বুলি নকয় নহয়। এতিয়া আমি দিছোঁ আমাৰ তিনিদলীয়া মৰ্চা, আমাৰ য'ত আমি আছোঁ, অসম গণ পৰিষদ আছে, UPPL আছে, আমি ক্লিয়াৰ কৰি দিছোঁ যে আমাৰ বিফোৰ ডিক্লেয়াৰ কেণ্ডিডেচাৰ আমি আমাৰ মিত্ৰগোষ্ঠীক আগতে এখন এৰি দি লৈছোঁ যে আমি অসম গণ পৰিষদ দুখন সন্মানীয় এখন এৰি দিছোঁ, কোকৰাঝাৰত UPPL দলক আমি আসন এৰি দিম। তাৰপিছতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্বই আমাৰ 11খন আসনৰ কাৰণে ঘোষণা কৰিছে। কিন্তু এটা কথা বিৰোধীয়ে কৈছে যে বিৰোধী ঐক্যমঞ্চই ডিব্ৰুগড়ত লুৰিণজ্যোতিক প্ৰাৰ্থিত্ব দিয়াটো এক প্ৰকাৰ নিশ্চিত হৈছে, আৰু তেওঁলোকে কৈছে যে লুৰিণজ্যোতি প্ৰাৰ্থিত্ব হোৱাৰ কাৰণে সৰ্বানন্দ সোণোৱালক আপোনালোকে ৰাজ্যসভাৰ পৰা আনি এক্সিষ্টিং MP-জনক টিকেট কটাই সৰ্বানন্দ সোণোৱালক আপোনালোকে প্ৰাৰ্থিত্ব দিছে, যে লুৰিণজ্যোতিৰ কাৰণে দিছে, আচলতে শংকিত হৈছে আপোনালোকে। দাস ডাঙৰ কিয় দিলোঁ? কাজিৰঙাতো দিছোঁ আমি এজন ৰাজ্যসভাৰ সাংসদক, দিছোঁ নাই? এইটো আমাৰ পলিচি, এইটো আমাৰ দলে আমি সিদ্ধান্ত লৈছোঁ। আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া জ্যেষ্ঠ নেতা, আৰু তেওঁকো আমি একমত কৰিব লাগিব, আৰু নিশ্চয় কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই, ইয়াত কোনো দ্বিমত নাই। ঠিক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, তেওঁ ৰাজ্যসভাৰ সাংসদ আছে, তথাপি তেওঁ লোকসভাৰ টিকেট দিয়া হৈছে। এইটো আমাৰ কথা, আমাৰ দলৰ সিদ্ধান্ত। বিৰোধীয়ে কি কৰিছে তেওঁলোকৰ কথাটো নকয় কিয়? তেওঁলোকে কিয় পৰা নাই এনাউন্স কৰিব আজিলৈকে? মই সেইটোৱে কৈছোঁ, তেওঁলোকৰ প্ৰাৰ্থিত্ব এনাউন্স কৰক। তেওঁলোকৰ অন্য এটা মানে মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী এনাউন্সে কৰি দিছে, ঠিক তেনে তৃণমূলে প্ৰাৰ্থী এনাউন্স কৰিছে। তেওঁ মিত্ৰতা ক'ত আছে তেওঁলোকৰ? এইটো এটা ভেঙুচালি আছিলে, এইটো এটা বহুৱালি আছিলে অসমৰ ৰাইজক লৈ। লগতে এইটো এটা অশুভ, আৰু লগতে তাত কোনো নীতি আদৰ্শৰ কথা নাই। তাত সেই আমাৰ এটাই কথা যে শাসন লাগে শোষণৰ কাৰণে, শোষণ কৰাৰ কাৰণে শাসনভাৰ অসমৰ জনগণে কংগ্ৰেছৰ নেতৃত্বৰ হোৱা এলায়েন্সক কেতিয়াও নিদিয়ে, এইটো জানিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱেশ কলিতা ডাঙৰীয়াক। আৰু আমি ইতিমধ্যে কৈছোঁৱেই যে আমাৰ সৈতে যোৰহাটৰ প্ৰাৰ্থী তথা সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আছে, তেওঁৰ সৈতে আমি অকণমান কথা পাতিম। গগৈ ডাঙৰীয়া, প্ৰথমে আপোনাক পুনৰবাৰ প্ৰাৰ্থিত্ব লাভৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি আকৌ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী, কেনেকুৱা কি ধৰণৰ এক্সপেক্টেশ্যন? প্ৰাৰ্থী যিয়ে নহওক, প্ৰাৰ্থীক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে, আমিও দুৰ্বল বুলি নাভাবোঁ। কিন্তু প্ৰাৰ্থী যিয়ে নহওক, আমাৰ জয় নিশ্চিত, আমি ইয়াত জিকিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়োজনকৈ বিশিষ্ট ব্যক্তি, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু সাংসদ যোৰহাটৰ এইবাৰৰ আকৌ প্ৰাৰ্থী তপন কুমাৰ গগৈ ডাঙৰীয়া। দুয়োজনে খবৰ.comত এইখিনি অতি ব্যস্ততাৰ মাজতো এইখিনি সময় দিয়াৰ বাবে দুয়োজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।